যদি মোক কোনোবাই সোধে মোৰ প্ৰিয় খাদ্য কি হয়, মই অনায়াসে এবাৰতে ক'ব পাৰোঁ। অসমীয়া খাদ্য মোৰ সকলোতকৈ বেছি ভাল লাগে। পিটিকা, চাটনি, ভেদাইলতা, নৰসিংহ, মানিমুনিৰ জোল, মাছৰ লগত আৰু আমাৰ এই থলুৱা বস্তুবোৰ খাব যে কিমান বেছি ভাল পাওঁ আৰু কিমান বেছি ভাল আমাৰ দেহৰ কাৰণে সেইখিনি ক'বই নালাগে, সকলোৱে জানে। আৰু এটা কথা, যদিও মই নিৰামিষভোজী নহয়, মোৰ সকলোতকৈ প্ৰিয় কিন্তু নিৰামিষ থালি এখনেই। আৰু এই থালি দুখন আছিল মোৰ দুদিন দুপৰীয়াৰ, গতিকে প্ৰথম থালিখন দেখুৱাই লৈছোঁ। দালি বনাইছিলোঁ গাজৰ আৰু ফুলকবিৰ লগত, একেবাৰে চিম্পলকৈ ধনিয়া দিছিলোঁ। এখন চব্জি কৰিছিলোঁ কাচকল, আলু, মটৰ আৰু বুটৰ লগত। চালাড আছিল, কেঁচা জলকীয়াটো লাগিবই। 2 নম্বৰ থালিখনত আছে চিম্পল দালি, পাঁচফোৰণ দিয়া আৰু চালাড আছে বিট, গাজৰ, তিয়ঁহ আৰু কেঁচা বুট দিয়া চালাড মোৰ কিন্তু প্ৰতি সময়তে ভাল লাগে। আৰু এখন শুকান ভাজি উৰহী আলুৰ লগত। আৰু মই লোহাৰ কেৰাহীত ভাজোঁ, সেইকাৰণে হয়তো আপোনালোকৰ লাগিব পাৰে বহুত তেল দিছোঁ। আৰু ক'লা সৰিয়হ দিয়া বিলাহীৰ টক, কোনো ধৰণৰ মছলাই নাই, নিমখ আৰু হালধিৰ বাহিৰে। দালি বনোৱাৰ দিনা এনেকুৱা এখন বিলাহীৰ টক মাজে মাজে বনোৱা হয়, কাৰণ মই খাই ভাল পাওঁ। আৰু শেষত যদি এটা কেঁচা জলকীয়া থালিখনত নাথাকে, গতিকে কিবা এটা সম্পূৰ্ণ নহয়। গতিকে কেঁচা জলকীয়া মোৰ কাৰণে কিন্তু মেইন।